নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো মোৰ এই চেনেলটোলৈ। ব্ৰেইন মানে মস্তিষ্কক বিজ্ঞানীসকলে দি most complex thing ever discovered in our universe মানে বিশ্বব্ৰহ্মাণ্ডৰ এতিয়ালৈকে আটাইতকৈ জটিল বস্তু বুলি কয়। আমাৰ ব্ৰেইনত প্ৰায় 70,000 বিচাৰ বা চিন্তা প্ৰত্যেক দিনাই সৃষ্টি হয়। ব্ৰেইনটোক আপুনি যিমান ভাবে তাতকৈ ই বহুগুণে শক্তিশালী আৰু জটিল হয়। তো আজি মই সেই হিউম্যান ব্ৰেইন অৰ্থাৎ মানৱ মস্তিষ্কৰ বিষয়ে কিছুমান আশ্চৰ্যজনক তথ্য ক'বলৈ গৈ আছো। গতিকে অতিকৈ পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। Number 1. Your brain generates enough electricity to power a light bulb. অৰ্থাৎ আপোনাৰ ব্ৰেইনে এটা লাইট বাল্ব জ্বলাবলৈ পৰ্যাপ্ত পৰিমাণৰ বিজুলী উৎপন্ন কৰে। যেতিয়া আপুনি কোনো বস্তুক চাই, খুজকাঢ়ে, হাঁহে বা কানে, তেতিয়া আমাৰ নিউৰনৰ মাজত কেমিকেলছ আৰু মেছেজ অৰ্থাৎ বাৰ্তা পৰিবহণ হ'বলৈ লয়। আৰু মানক বা নামানক ই কেতিয়াও বন্ধ নহয় আৰু ই একেৰাহে হৈ থাকে যেতিয়া নেকি আপুনি শুই থাকে তেতিয়াও। আপোনাৰ নিউৰনে এনেকুৱা মাত্ৰাত মেছেজ এক্সচেঞ্জ কৰে যি গোটেই পৃথিৱীৰ ফোন কলছ আৰু মেছেজতকৈ বেছি হয়। আৰু ইয়াৰ পৰা ইমান এনাৰ্জি সৃষ্টি হয় কি এটা লাইট বাল্বো জ্বলি যাব। সঁচাই আচৰিত কথা নহয়নে বাৰু? নাম্বাৰ 2, নিউৰনছ অৰ্থাৎ স্নায়ু। আমাৰ ব্ৰেইনত প্ৰায় 100 বিলিয়ন অৰ্থাৎ 10,000 কোটিতকৈ বেছি নিউৰনছ আছে আৰু এই নিউৰনবিলাকে সাধাৰণতে নিজৰ মাজতে ছিগনেল অৰ্থাৎ সংকেত পৰিবহণ কৰি থাকে। যেতিয়া আমি কিবা ভাবোঁ তেতিয়া ব্ৰেইনত নিউৰনছ ফায়াৰ হয় আৰু মই কৈছোঁৱে সিহঁতে নিজৰ মাজতে ছিগনেল পৰিবহণ কৰিবলৈ লয়। যেতিয়া আপুনি নতুন বস্তু এটা চায় তেতিয়া নতুন নতুন কানেকশ্যন সৃষ্টি হয় নিউৰনৰ মাজত। 10,000 কোটি নিউৰনৰ কথা শুনিতো আপুনি চাগে অনুমান কৰিব পাৰিছে আমাৰ ব্ৰেইন কিমান শক্তিশালী হয়। নাম্বাৰ 3, অক্সিজেন। আপোনাৰ ব্ৰেইনৰ ওজন প্ৰায় 1.5 কেজি হয়, কিন্তু আপোনাৰ ব্ৰেইনে আপোনাৰ শৰীৰৰ প্ৰায় 20% অক্সিজেন আৰু তেজক ব্যৱহাৰ কৰে। যদি আপোনাৰ ব্ৰেইনত 5 মিনিটৰ কাৰণে হ'লেও অক্সিজেনৰ ছাপ্লাই বন্ধ কৰি দিয়া হয় তেতিয়া আপোনাৰ ব্ৰেইনটো পাৰ্মানেণ্টলি ডেমেজ হৈ যাব পাৰে। নাম্বাৰ 4, দি পাইনেল গ্লেণ্ড অৰ্থাৎ পাইনেল গ্ৰন্থি। যেতিয়া থাৰ্ড আই অৰ্থাৎ তৃতীয় নেত্ৰৰ কথা আহে তেতিয়া মানুহে মানে যে ই কোনো মৃত হয় আৰু ইয়াৰ কেৱল স্পিৰিচুৱেল এক্সিষ্টেঞ্চ অৰ্থাৎ আধ্যাত্মিক অস্তিত্বহে আছে। কিন্তু আচল কথা এইটো যে থাৰ্ড আইৰ এক্সিষ্টেঞ্চ বৈজ্ঞানিকভাৱে প্ৰমাণিত আছে। তৃতীয় চকুৰ যদি মই চাইণ্টিফিক টাৰ্ম কওঁ তেনেহ'লে আমি ইয়াক পাইনেল গ্লেণ্ড বুলি কওঁ। ই আমাৰ ব্ৰেইনৰ দুয়োটা হেমিস্ফিয়াৰৰ মাজত এক্সিষ্ট কৰে। তাৰ চাইজ প্ৰায় 5 পৰা 8 মিলিমিটাৰ হয় আৰু যি আধ্যাত্মিক অভিজ্ঞতা হয় যেনে এষ্ট্ৰেল ট্ৰেভেল য'ত মানুহে নিজৰ শৰীৰৰ পৰা কিছু সময় বাহিৰ ওলাই যোৱাৰ কথা কয়, এই সকলোবোৰ পাইনেল গ্লেণ্ডৰ কাৰণেই হয়। ফটো ৰিচেপ্টৰ্ছ যি আমাক চকুৰে দেখাত সহায় কৰে সি আমাৰ পাইনেল গ্লেণ্ডতো আছে, সেইকাৰণে আমি ইয়াক থাৰ্ড আই বুলি কওঁ। নাম্বাৰ 5, এফেক্ট অফ মেডিটেশ্যন এণ্ড মিউজিক অৰ্থাৎ ধ্যান আৰু সংগীতৰ প্ৰভাৱ। ধ্যানে আপোনাৰ ব্ৰেইনৰ উৎপাদকতা, ৰচনাত্মকতা, একাগ্ৰতা আৰু স্মৃতি বঢ়াই তোলে আৰু এই সকলোবোৰ ফেক্ট বৈজ্ঞানিকভাৱে প্ৰমাণিত আছে। সংগীতেও আপোনাৰ ব্ৰেইনক এক ধনাত্মক দিশত প্ৰভাৱ পেলায়। সংগীতে আপোনাক আৰু বেছি চালাক আৰু বুদ্ধিয়ক কৰি তোলে বা আপোনাক আৰু বেছি সুখী বা উৎপাদক কৰি তোলে বা আপোনাক মটিভেটেড কৰি ৰাখে আৰু ই আপোনাৰ একাগ্ৰতা আৰু বুদ্ধিও বঢ়াই তোলে। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিব।